অনামিকা এক প্ৰেম কাহিনী। জীৱনৰ প্ৰথম প্ৰেম আছিল মোৰ। তাইৰ নাম আছিল অনামিকা। বহুত ভাল পাইছিলোঁ তাইক, বহুত মৰম কৰিছিলোঁ। তাইক প্ৰথম লগ পাইছিলোঁ ক্লাছ 8ত থাকোঁতে। বহু দিনৰ মূৰত ক'লোঁ তাইক, অনামিকা, মই তোমাক ভাল পাওঁ, আই লাভ ইউ। আৰে তাই সিদিনা হাঁহি গুচি গৈছিলোঁ। তাৰ পিছদিনা তাই মোক স্কুলৰ ছুটীত কৈছিল যে ময়ো তোমাক বহুত ভাল পাওঁ। মোৰ যে সেই মুহূৰ্তত কেনেকুৱা লাগিছিল ভাষাৰে বুজাব নোৱাৰোঁ। কিবা গাৰ নোম শিয়ৰি উঠিছিল। মই সেইদিনা গোটেই ৰাতি তাইৰ কথাই ভাবি পাৰ কৰিলোঁ। তাৰ পিছদিনা ৰখিব নোৱাৰিলোঁ আৰু তাইক ফোন নাম্বাৰটো খুজিয়েই পেলালোঁ। তাই কৈছিল, মোৰ মাৰ মোবাইল হয়, দিব নোৱাৰোঁ। মই ক'লোঁ, কেতিয়াবাহে মেছেজ কৰিম, একো নহয় দিয়া। অৱশেষত তাই নাম্বাৰটো দিলে। এনেকৈ আমাৰ প্ৰেম বহু বছৰলৈ চলিল। ময়ো মেট্ৰিক পাছ কৰিলোঁ। কলেজতো গ'লোঁ, কিন্তু তাইকে ভাল পালোঁ। এনেদৰেই BA পাছ কৰিলোঁ। মই তাইৰ এটা কথা মাজে মাজে ন'টিছ কৰিলোঁ যে তাইক মই যেতিয়াই আমাৰ কথা ঘৰত কওঁ বুলি কওঁ, তেতিয়াই তাই সদায় এতিয়া নালাগে তেনেকৈ কৈছিল। মই তেতিয়াই বুজিব লাগিছিল, কিন্তু মই মূৰ্খ চালা বুজিব নোৱাৰিলোঁ, বা বুজোতে দেৰি হৈ গ'ল। তাই মোৰ বহুতো ভুল উলিয়াই মোৰ লগত সদায় কাজিয়া কৰিছিল। হঠাৎ এদিন কৈয়ে দিলে যে মই তোমাক ভাল নাপাওঁ, তোমাৰ টকাকহে ভাল পাওঁ। মোৰ লাইফত আৰু আন কোনোবা আছে। সেই সময়ত মোৰ বুকু ভাঙি দুটুকুৰা হৈ গৈছিল। কি ক'ম কি নক'ম, তেনে অৱস্থা। মই বহুত দুখ পালোঁ। সিদিনা ৰাতি ভাবিলোঁ, মই মৰিয়ে যাওঁ, এই জীৱনত থাকি একো লাভ নাই। আকৌ ভাবিলোঁ, মোৰ মৃত্যুৰ পিছত মা দেউতাৰ কি হ'ব? মোৰ মা দেউতাইহে ইমান কষ্টেৰে তুলি তালি ডাঙৰ দীঘল কৰিছে। তেওঁলোকতো জীয়াই মৰি থাকিব ন। সেই ভাবি মই থমকি ৰ'লোঁ। শেষত এটাই কথা ক'ব খুজিছোঁ যে মানুহবোৰে এনেকুৱা কিয় কৰে মানে। নতুন প্ৰজন্ম, আমিও নতুন প্ৰজন্ম হয়, কিন্তু এনেকুৱা আচলতে কৰিব নালাগে। ল'ৰাই ছোৱালীৰ লগত মনৰ খেলিব নালাগে, ছোৱালীয়েও ল'ৰাৰ লগত খেলিব নালাগে, ইমানেই কথা। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো দবাই দিব।